হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বহুত সোৱাদ লগা ৰেচিপি। তেন্তে বলকচোন ৰেচিপিটো কি মই আপোনালোকক দেখুৱাওঁ। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকক বনাই দেখুৱাম তিলৰ সৈতে কলডিলৰ পিটিকা। তিলখিনি ভালদৰে ধুই লৈ শুকান কেৰাহী এখনত ভাজি লৈছোঁ। কলডিল, মটৰ অকণমান আৰু আলু এটা মই বইল কৰি লৈছোঁ। এয়া কলডিলটো মোৰ ধুনীয়াকৈ সিজি গৈছে। মটৰকেইটাও ধুনীয়াকৈ কোমল হৈ গৈছে। পিটিকা কৰাৰ আগতে কলডিলৰ পৰা পানীখিনি ভালদৰে চেপি পেলাই দিব। এয়া বাতি এটাত মই লৈ লৈছোঁ বইল কৰি থোৱা কলডিল, মটৰ আৰু আলু। আৰু ইয়াতে দি দিম কাটি লোৱা জলকীয়া আৰু মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ। ভাজি লোৱা তিলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিচি লৈছিলোঁ। এতিয়া ইয়াতে দি দিম এইখিনি। সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি ভালদৰে হাতেৰে সানি ল'ম। ওপৰৰ পৰা অকণমান নেমু চেপি দিম। এইখিনি মোৰ হৈ গ'ল। এতিয়া এয়া মোৰ আজিৰ কলডিল পিটিকা ৰেডি হৈ গ'ল। আপোনালোকে দেখিছেনে ইমান কম সময়ৰ ভিতৰতে মোৰ এই পিটিকাটো হৈ গ'ল। আপোনালোকেও এনেদৰে ঘৰত বনাই এবাৰ ট্ৰাই কৰি চাব পাৰে। তেতিয়া গম পাব কিমান সোৱাদ এই পিটিকাটোৰ। গৰম গৰম ভাত আৰু দালিৰ লগত এই পিটিকাটো খোৱাৰ মজাই বেলেগ। তেনেহ'লে কেনেকুৱা লাগিলে মোৰ এই আজিৰ ৰেচিপিটো কমেণ্ট ছেকশ্যনত প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আজিলৈ বাই বাই। আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।